হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি এটা কঁঠালৰ মুচিৰ টেষ্টি ৰেচিপি লৈ আহিছোঁ। একেবাৰে মাংসৰ নিচিনা হয় খাবলৈ টেষ্টটো। তেতিয়াহ'লে আহকচোন মইনো কিদৰে ৰেচিপিটো বনাইছোঁ চাই লওঁ। কঁঠালটো মই এনেদৰে কাটি ল'লোঁ। এয়া চাওক, ইমানটো চাইজৰ পিচ কৰি লৈছোঁ মই। বাকলি থকা ফালে মই অলপ ডাঠকৈয়ে কাটি পেলাইছোঁ, নহ'লে অলপ টান হয়। সেউজীয়া অংশখিনি গোটেইখিনি কাটি পেলাই দিছোঁ। এয়া চাওক, প্ৰায় 1 কেজি হ'ব মোৰ এইখিনি। এতিয়া মই এইখিনি এটা প্ৰেছাৰ কুকাৰত ভৰাই সিজিবলৈ দিম। এটা হুইচেল আহিলেই হ'ব, বেছিকৈ সিজিব নালাগে। 70% মান সিজিলেই হ'ব। এয়া মই প্ৰেছাৰ কুকাৰটোত ভৰাই দিছোঁ। কঁঠালখিনি কটাৰ পাছত মই প্ৰায় 5 মিনিটমান সময় নিমখ পানীত তিয়াই ৰাখিছিলোঁ। তিয়াই থোৱা সময়খিনি দেখুৱাবলৈ থাকি গ'ল, সেইবাবে কথাটো কৈ দিলোঁ। ইয়াত মই এটা ডাঙৰ আলু টুকুৰা কৰি দিছোঁ। আলু দিলে ভাল লাগে খাই, কৰি দিছোঁ। আৰু লগতে মই এচামুচ নিমখ দি দিছোঁ আৰু অলপ পানী দি দিম, যাতে কঁঠালখিনি ভালদৰে সিজি উঠে। এয়া মই পানী দি দিছোঁ, বেছিকৈ দিয়া নাই, অলপ দি দিছোঁ। এতিয়া মই প্ৰেছাৰৰ ঢাকোনখন বন্ধ কৰি এটা চিটি অহালৈকে সিজিবলৈ দিম। এয়া মই প্ৰেছাৰৰ ঢাকোনখন বন্ধ কৰি দিছোঁ। এতিয়া মই সিজিবলৈ দিম। এয়া মই কঁঠালখিনি সিজাই ল'লোঁ। এয়া আছে, ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই আপোনালোকক কেনেকৈ বনাওঁ দেখুৱাই দিম। এফালে মই গেছত এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাত মই ইয়াত মিঠাতেল দি দিছোঁ। আপোনালোকে ৰিফাইন তেলতো বনাব পাৰে। মই মিঠাতেলত বনাইছোঁ, কাৰণ মিঠাতেলত বনালে চব্জিখনৰ টেষ্টটো ভাল লাগে খাবলৈ। সেইবাবে মই মিঠাতেলতে বনাইছোঁ। মিঠাতেল মই অলপ সৰহকৈ দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাত মই ইয়াত লং, ইলাচি, ডালচেনি দি দিছোঁ আৰু লগতে মই পিচি ৰখা পিঁয়াজৰ পেষ্টখিনিও দি দিছোঁ। ইয়াৰ অকল পিঁয়াজ আছে, মই 3টা পিঁয়াজ পেষ্ট বনাই লৈছিলোঁ। এইখিনি সময়তে মোৰ আলহী এজন আহিলে, সেইবাবে মই গেছটো অফ কৰি দিবলগীয়া হ'ল। তাৰপিছত আহি আকৌ গেছটো অন কৰিছোঁহি। তাৰপিছত মই ইয়াত 2টা তেজপাত দি দিলোঁ, লগতে নহৰু আদাৰ পেষ্ট দিছোঁ 2 চামুচ। নহৰু আদাৰ পেষ্ট মই অকণমান বেছিকৈয়ে দিছোঁ, কাৰণ মাংসত নিচিনাকৈ মই বনাম যেতিয়া অলপ বেছি হ'লে ভাল লাগে। এইখিনি মই এনেদৰে ভাজি ইয়াৰ কেঁচা গোন্ধটো নাইকিয়া কৰি দিম। প্ৰায় 10 মিনিটমান সময় এনেদৰে মই ভাজি থাকিম। এতিয়া মই ইয়াতে হালধি 1 চামুচ দিছোঁ। তাৰপিছত মই গৰম মছলা দি দিম। এয়া মই গৰম মছলা দি দিছোঁ। ইয়াৰ লগতে মই জিৰা গুড়িও দি দিছোঁ। মই সকলোখিনি মছলা পেকেটৰ পৰাই দিছোঁ, কাৰণ মই গোটেই মোৰ মছলা ভৰোৱা টেমাবোৰ ধুই থোৱা আছে, সেইবাবে। তাৰপিছত মই জলকীয়া গুড়িও দি দিছোঁ। এয়া মই জলকীয়া গুড়িও দি দিছোঁ। এতিয়া মই গোটেইখিনি মছলা ভালদৰে ভাজি ল'ম। মছলাখিনি ভালদৰে ভাজি ল'লেহে চব্জিখনৰ টেষ্টটো খাবলৈ ভাল হয়। সেইবাবে মছলাখিনি ভালদৰে ভাজি ল'ব লাগে। এইখিনি সময়তে মই এটা কথা কৈ থওঁ, মোৰ ভিডিঅ' দিয়া বহুত পলম হৈছে, যিহেতু ল'ৰাৰ নতুন বছৰৰ নতুন ক্লাছ আৰম্ভ হৈছে। অলপ ল'ৰাৰ লগত ব্যস্ত আছিলোঁ, সেইবাবে ভিডিঅ' দিব পৰা নাছিলোঁ। এইফালে চাওকচোন, কথা পাতি থাকোঁতে মোৰ মছলাখিনি ভজা হৈ গৈছে। এতিয়া মই সিজাই থোৱা কঁঠালখিনি দি দিছোঁ। তাৰপিছত মই ভালদৰে মছলাখিনিৰ লগত কঁঠালখিনি মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰিব লাগিব। এই চব্জিখনত কঁঠালৰ টুকুৰাখিনি ভাঙি নেপেলাওঁ মই। টুকুৰা হৈয়ে থাকে, কিন্তু ধুনীয়াকৈ সিজি যায়। মাংসৰ নিচিনা হয় খাবলৈ। আপোনালোকে ৰুটিৰ লগত বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰে।
আমি ভাতৰ লগত খাবলৈ বনাইছোঁ, যিহেতু আজি নিৰামিষ খাম। এতিয়া মই ঢাকোন দি অলপ সময় সিজিবলৈ দিছোঁ। এনেদৰে ঢাকোন দি মই 15-20 মিনিট সময় সিজিবলৈ দিম। মাজে মাজে লৰাই থাকিব লাগিব। দেখিছেনে, চব্জিখনৰ কালাৰটো বহুতেই ধুনীয়া আহিছে। এতিয়া মই এইখিনি সময়তে অলপ নিমখ দি দিম। বেছি নিদিওঁ, যিহেতু মই সিজাওঁতেই অলপ দিছোঁ নিমখ, সেইবাবে এতিয়া অকণমান দিছোঁ। আকৌ ভালদৰে লৰাই লৈছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে এনেদৰে বনাই খাই নে নাখায় জনাব, আৰু যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন, বহুতেই ভাল লাগে খাবলৈ। এতিয়া মই আকৌ অলপ সময়ৰ বাবে ঢাকি ৰাখিম। মোৰ চব্জিখন প্ৰায় সিজিছেগৈ। অলপ সেইখিনি সময়তে গৰম পানী দিব লাগিব। মই উতলাই থোৱা গৰম পানী অলপ দি দিছোঁ। বেছি দিয়া নাই, অলপ দিছোঁ, চব্জিখিনি ভালদৰে সিজি যাবলৈ। মই জুলীয়া নকৰোঁ, মই গোটাকৈ ৰাখিম চব্জিখন। আকৌ পুনৰ ঢাকি ৰাখিম। এতিয়াৰ পৰা ভাবিছোঁ চানডে মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এয়া চাওক, মোৰ চব্জিখন প্ৰায় হৈছেগৈ আৰু ইমান ধুনীয়া হৈছে চাওক কালাৰটো। এইখিনি সময়তে মই আধা চামুচ মিট মছলা দি দিম। মিট মছলাৰে গোটেই মাংসৰ টেষ্টটো লৈ আহে। এতিয়া ভালদৰে আকৌ মিক্স কৰি ল'ম। তাৰপিছত আৰু অকণমান সময় ঢাকি ৰাখিম। তাৰপিছত মোৰ চব্জিখন ৰেডি হৈ যাব। এয়া চাওক, মোৰ চব্জিখন প্ৰায় ৰেডি হৈ গৈছে। ধুনীয়াকৈ সিজিও গৈছে, একদম দেখিবলৈ মাংসৰ নিচিনা লগা নাইনে বাৰু। এতিয়া মই আপোনালোকক পৰিৱেশন কৰি দেখুৱাম। এয়া চাওক, মই আপোনালোকক বাউল এটাত উলিয়াই দেখুৱাইছোঁ। সঁচাকৈ খাবলৈ বহুতেই টেষ্টি হয়। ৰেচিপিটো যদি চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ চাই কেনেকুৱা লাগিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। সদায় ছাপোৰ্ট কৰি যাব বুলি আশা কৰিলোঁ। সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আহিবলগীয়া দিনবোৰ যাতে সকলোৰে বাবে শুভ হয় তাৰেই কামনা কৰিলোঁ। তেন্তে আজিলৈ আহোঁ, আকৌ এটা নতুন ৰেচিপিৰ সৈতে পুনৰ লগ পাম। বাই বাই।